হেল্ল' ফ্ৰেণ্ড, মই আজুলৰা এণ্ড তালুকদাৰ। আজি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই গৈছোঁ বিশেষ এটা জেগাত, আৰু যিটো জেগাটো হ'ল কি আমাৰ এখন কলেজ, যিখন কলেজ জংঘলৰ ভিতৰত বুলি ক'ব লাগিব, আৰু খুবেই এটা ভাল প্লেচ হয়। সকলোক আজি দেখুৱাম মই ভিডিঅ'টো চাই থাকিব, খুবেই এটা মজা লাগিব। আজিৰ ব্লগত মই মোৰ বাইকখন মোৰ হেৰিত ৰাখিছিলোঁ, ৰুমত ৰাখিছিলোঁ। খুবেই বহুত দিনৰ এটা সপোন আছে যে মোৰ বাইকখন মোৰ বিচনাৰ ওচৰত ৰাখিম, তেনেকুৱাখন আৰু মই আজি গৈছোঁ সেইখন কলেজত, যিখন কলেজ জংঘলৰ ভিতৰত বুলি ক'ব লাগিব। আৰু এই কলেজখন আছিল আমাৰ গুৱাহাটীত, আৰু গুৱাহাটীত যিখন কলেজ আছিল সেই কলেজটো আছিল ৰেণ্টত। এতিয়া কলেজটো পাৰমানেণ্ট কৰিলে। আমাৰ এইটো জেগাটো হ'ল সোণাপুৰ পাৰ হৈ যিটো খেত্ৰী বুলি কয়, খেত্ৰীত কলেজখন। বলক আজি খেত্ৰীত কলেজলৈ গৈ আপোনালোকক দেখুৱাম, আৰু অলপ চাই দিয়ক ভিডিঅ'টো, খুবেই ভাল লাগিব। আৰু কলেজখন পামেই আৰু এইটো কলেজ বহুতেই চিনি নাপায়। এইখন কলেজ আগতে আছিল গুৱাহাটী ছাৰ্ভেত, গতিকে গুৱাহাটী ছাৰ্ভেৰ পৰা এইখন কলেজ আকৌ ইয়াতে আনিলে উঠাই। আৰু চাওক ট্ৰেইন লাইন পায় ইয়াতে কোনো ধৰণৰ ষ্টেচন নাই, আৰু ট্ৰেইন ক্ৰচিং ৰাস্তা আছে ইয়াতে। এইটো ৰাস্তা পাৰ হ'ব লাগে। গৈ থাকোঁতে আমি পাম এতিয়া, কলেজখন পাম এতিয়া। আৰু কলেজটো হ'ল ফাৰ্মাচীজ কলেজ হয় এইটো, আৰু কলেজটোৰ নাম হৈছে নিপিটছ ইনষ্টিটিউশ্যন। আৰু আমি গৈ থাকোঁতে পাই গ'লোঁ কলেজ। চাওক কি ধুনীয়া এটা প্লেচ, চাওক খুবেই ভাল লাগে। এতিয়া ৰাইট চাইডে আমাৰ পাই যাম কলেজ। চাওক বৰ্ডখন দেখা পাইছে চাগে, এই চাওক ৰাইট চাইডে বিল্ডিংটো, সেইটোৱে হ'ল কলেজ। আৰু খুবেই ভাল লাগে, আৰু বহুত ষ্টুডেণ্ট ইয়াত। প্লেচটো ধুনীয়া লাগে। আৰু এই চাওক নিপিটছ গ্ৰুপ